নমস্কাৰ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইনিং অসমৰ সমূহ ভিউৱাৰ্ছক স্বাগতম জনাই আৰু পোনপ্ৰথমে সমূহ ভাৰতবাসীলৈ 64তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে সামৰিক শক্তিৰ সৈতে জড়িত সমূহ কৰ্মকৰ্তালৈ আমাৰ অশেষ অশেষ ধন্যবাদ আৰু আশু আৰোগ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ চেনেলটো সকলোৱে যেন ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া সমূহ ভিডিঅ' আৰু নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এই আমাৰ ভিডিঅ'টোৰ কথা কৈ দিয়া আহিবলগীয়া ভিডিঅ'টো হয়, আমাৰ এটা নতুন আহিবলগীয়া এটা ভিডিঅ' বৰ্তমান চলি আছে, কাম কৰি আছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। নামটো কৈ দিছোঁ বাৰু আহিবলগীয়া ভিডিঅ'টোৰ বিনোদ তই মোৰ খালী আছে এটা ভিডিঅ' আপোনালোকে ভিডিঅ'টো চালে গম পাব। তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ আৰু পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ধন্যবাদ। জয় হিন্দ।